হ্যাঁ গুৱাহাটী চিটি বনে যাই আছে একদম বহুত উন্নতি যাই যায় তো গুড মৰ্ণিং ফ্ৰেণ্ডছ আজি কণ আৰু মই ক'ত যাই আছোঁ বৰ্তমান কামাখ্যা যায় বৰ্তমান আমি যাই আছোঁ কামাখ্যা আৰু চাই থাকক ভিডিঅ'টো বহুত কি হয় নাজানো কামাখ্যাৰ পিছত ক'ত যাবি ক'ত যাম মানে কামাখ্যা যাম তাৰপিছত দেখা যাব ক'ত যাম যদি জল্দি হয় বেলেগ এটা প্লেনিং আছে তাৰপিছত তাতে আৰু আজি কাতি বাতি বিহু অলপমান বজাৰ চজাৰ কৰিম আৰু কিবা কিবি চাই থাকক ভিডিঅ'টো আপোনালোকে আমি আহি পালোঁ বস্তু অলপ ল'লোঁ লৈ কেনে বকলা মন্দিৰ আকৌ ভিতৰে ভিডিঅ' চিডিঅ' কৰা এলাও নাই ডাইৰেক্ট আহিম আৰু তো চাই থাকক ভিডিঅ'টো ইয়াৰ পিছত ক'ৰবাত যাই আছোঁ আমি দৰ্শন হৈ আহিলোঁ বৰ্তমান বাজিল 8:30 এই চাওক লাইন চাওক আমি হৈছিলোঁ ইয়াতে আৰু এইবাৰ লাইন লাগছি ইয়াতে আজি কাতি বাতি বিহু না সেইটো কাৰণে মানে মানুহ অলপ বেছি হৈছে চাই ইমান সময় নালাগিলোঁ যদি লাইন কাটি নেগেলোঁ দোকান এখনত বহিলোঁ অলপ খাই কিনে বেলি বিহু যাওঁ তো আমাৰ ছাৰ অলপ হেৰি কৰি আছে চ' দেখুৱাই আছে আৰু অলপ ফটো চটো উঠলো যাৰ সময়তে মনত পৰিছে আমি যে আহি কিনে ব্লগত কৰা কৰিলোঁ এবাৰ ক'ত যাবি এবাৰ দীঘলী পুখুৰী যাম তাৰপিছত বাজাৰ কৰি খেদব সুমিম বাজাৰত যাম যাই কিনে বাজাৰ কৰিম কলগছ পুতিম কলগছ পুতবি কলগছ তই নুপুতা মই পুতবা লাগব নহ'লে পুতিম কিন্তু তই নুপুতলি তোক চাৰলৈ খেদব মই নুপুতলি মোক নেখেদে মোৰ পুতাম মানে সঁচাই Lights dance with fire in the night and watch the time pass us by. Is this feeling lying? Could you pass the lighter? Yeah, I'm trying to. এই বন্ধু এই এটা মক্কেলৰ লগত আহিছিলোঁ আজি এনেকৈ মন্দিৰত যাম বুলি ক'ৰবাত যাম বুলি ফুৰিব আহিলোঁ বেলি জুইত যাম বুলি আহিলোঁ আহোঁতে মানে কি হ'ল ৰাস্তা চিনি নাপায় আহি কিনে বেপেচি বঢ়িয়াকৈ আহিলোঁ আহি কিনে এইবাৰ কি কৰিম এই মক্কেলটো চাওঁ একবাৰ ভালকৈ চাই লওঁ এই আহি কিনে এটা ৰাস্তা দি সোমাই দিলে আহিছে তই কি ৰাস্তা চিনি নাপায় এতিয়া মানে বেপত চাব লাগে সেইকাৰণে মক্কেল কেতিয়া নাহিবি এই আহিলোঁ আজি কি কৰিম বন্ধ এই শনিতৰ লগত আহিছোঁ নহ'লে ক'ত গেট বন্ধ নহ'ব আগৰবাৰ আহিছিলোঁ কিন্তু কি হ'ল গেট খোলা আছিল লগটো থকা Turn left onto Table Road. গাড়ী এখন লয় দে চলি আছে দে চবে চাবিয়েতো আৰু ফেমিলিৰ মানুহ আৰু কি হ'বি আৰু ঘৰৰ মানুহ এন কি শনিতো মই নহয় এই ৰাস্তা এনাই চলি হ'ব লাগে পঢ়ি যাই আছে ৰাস্তা কিতাপ লৈ গৈ এনাই চলি হ'ব লাগে দেই চলি এতিয়া যেনেকৈ কৈছিলোঁ শনি আগত বুলি আছে হা মুখখন দেখো হা কোৱা মুখখন তোৰ মোৰ ভুল নেকি শনি আলা ঘূৰি গ'লোঁ বন্ধ ইয়াতে আহিছোঁ বন্ধ মেইন শনি গাই
Moving through all my feels, you're blurring out my vision. Watching your every smile like your television. In your eyes I see myself, I'm falling. জেঠালাল বাবু পেৰা খাই আছে খুৱাই ৰাতিপুৱা খাই কিনে হোৱাই নাই তাৰপিছতে এতিয়া আৰু খাব ধৰিছে পেৰা আৰু মন্দিৰৰ পেৰা গাঁও গুচা নাই পকা লগা music গাইছ এতিয়াও আহি কিনে আৰু এটাও কাম নহ'ল তো এতিয়া কি কৰোঁ বেপাৰীক তাতে যাম ৰ বেপাৰীক দেখুৱাই আছোঁ আপোনালোকক বেপাৰী কোন বেপাৰী নাই এতিয়া বেপাৰীক গাল বেপাৰী কথা নাই বেপাৰীৰ জেগাত মই বহি আছোঁ অলপ টাইম বেপাৰী আহি লওক বেপাৰী আহি লোৱাৰ পিছত দেখুৱাই আছোঁ বেপাৰী মই যে আছিলোঁ বেপাৰীক দেখুৱাম বুলি এইটো বেপাৰী চাই লওক দুনিয়াৰ আপি মেখানক ঘটিলা নাম্বাৰ মেখা স্কলাৰশ্বিপৰ নামত বুদ্ধি কৰি बड़ा हरामी हो बेटा আৰু বাদুলি আহি গ'ল কপিৰাইট এই এইটোৱে সেই মানুহটো যাই তিৰিৰ বেৰে চৰ খায় চাই লওক ভালকে বাদুলি ই কিন্তু ই 10টা মান আছে 10টা নহয় 10টা মান আছে দে মই নিজে কম মই যদি মিছা কথা কৈছোঁ কমেণ্ট কৰিব চবে চাইটা 7টা মানে কমেণ্ট কৰিব কেইটা আছে মই যদি মিছা কথা কৈছোঁ আহিবতো কমেণ্ট ফাইনেল টেনশ্যন নল'ব চল তোৰ শান্তি নাই ন তোৰ নাচাই দিয়া চলাও বিনে এনি টাইম তাৰমানে এনি টাইম समझ रहे हो ना চবে ইয়াত জাজমেণ্ট কৰি দিছে ই কেনেকুৱা চ' তাৰ পৰা ডাইৰেক্ট ঘৰ আহিলোঁ মানে বুজি লওক আৰু 2 নম্বৰটো লাগিছিল रहा नहीं जाता तड़प ही ऐसी है ना একো চা নাই তো সেইকাৰণে ভাবিলোঁ কাতি বিহু কলগছ পুতু কিন্তু আগতে এডভান্স ৰ'বক এইটো আমাৰ ৰেডি এইটো হা কাটেৰি লাগে কাটেৰি দেখি বাহ এইটো কি লাভ বনে দিলা যে হা দি কাটি দি আৰ্টিষ্ট কাই কচোন ক আৰ্টিষ্টত তই না তাই আৰ্টিষ্ট তাই ডাইৰেক্টৰ এই আৰ্টিষ্ট তাই একদম ফটুৱা মই এটা মডিফাই আমাৰ মালিক দিয়া मजा आया ৰাইজৰ লগত যাব এতিয়া ৰেডি বৰ্তমান বাৰু ভিডিঅ'টো ইমান চেঞ্জ হোৱা নাই যিমান গেট আপ চেঞ্জ হৈ আছে মোৰ কাৰণে এতিয়া আহিছোঁ মানুহ এবাৰ বাকী আছে মানুহ আৰু আমি ঘৰে যাম অলপমান বেলেগ ধৰণৰ কাতি বিহু ইয়াতে পালন কৰা হয় তেতিয়া পাৰ মোৰ ফালে চাই আছে কোনোবাই মানে ইয়াতে ঘৰে যায় খেদে সেইটো বেলেগ মজা দেখুৱাই আছোঁ বিহুত আমি প্ৰতি বছৰে কৰি অহাৰ দৰে মিৰ্জা বাচিত ৰাইজৰ প্ৰতিটো পৰিলৈ ঘূৰে গৈ আমি এই বিহুটি উদযাপন কৰোঁ আৰু প্ৰথমতে আমি প্ৰতি বছৰে আমি শ্ৰী ৰাইজৰ ৰাজহুৱা মন্দিৰ শ্ৰী বিষ্ণু মন্দিৰ লগ হৈ গোটেই অঞ্চলৰ মানুহখিনি আহি ইয়াতে নাম গাই প্ৰসাদ খাই আমি 4টা ভাগত বিভক্ত হয় চাৰিযোৰ তাল লৈ প্ৰতিটো ভাগতে আমাৰ মানুহ আছে তেখেতসকলে গৈ প্ৰতিঘৰ মানুহৰ ঘৰে গৈ তেখেতসকলে এই বিহুটি উদযাপন কৰে আৰু ইয়াৰ দ্বাৰাই আমাৰ অসমীয়া সংস্কৃতিবিলাক ৰক্ষা কৰি আছে আৰু আমি সকলো মানুহৰে মংগল কামনা কৰিছোঁ সকলোৰে লক্ষ্মী স্থাপন হওক সকলোৰে সুখ হওক শান্তি হওক পৃথিৱীখনত যাতে সকলোৱে শান্তিৰে বাস কৰিব পাৰে এইখিনি আমাৰ ৰাইজৰ পৰা কাতি বিহু সম্পৰ্কত লোৱা এই বছৰৰ প্ৰস্তুতি আৰু আলোচনাবিলাকত কি হয় আৰু আমি ধৰণে আগবাঢ়ি থাকিম তো আপোনালোকক বদ্যতাই ক'লে গোটেইখিনি কথা আমাৰ ইয়াতে কেনেকৈ পালন কৰা হয় তো আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকক মই কৈ আছোঁ গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক মই হৰিব জয় হৰি জয় হৰিব জয় জয় জয়
বল হৰি বল হৰি বল হৰি বল জয় 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 তো এনেকৈ মন্দিৰৰ পিছত মানুহৰ ঘৰে ঘৰে যাম অলপমান বিজি আছো ভাইটি মিলা নাইবে তাৰো সত্য এই লাষ্টত ইমান মাহা বস্তু আহিছে আৰু হেই ঘুগুনি ইজ ৰেডি মানে যিখিনি পাইছোঁ আৰু এইখিনি এই ৰুটি ঘৰ আহি পালোঁ আৰু বৰ্তমান বাজিল 9:30 গৈছিলোঁ 6:30 এই আৰু আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব